কেতিয়াও ভবা নাছিলোঁ আজিৰ দিনটোত এনেকুৱা এটা ঘটনা হ'ব মোৰ লগত। সেইদিনা যিহেতু দুটা বেলেগ বেলেগ লোকেশ্যনত কাম আছিলে, সেয়েহে মই মোৰ স্কুটিৰে গৈছিলোঁ। এগৰাকী জোৰোণ ব্ৰাইড আৰু তেওঁলোকৰ দৰা ঘৰতো এটা পাৰ্টি মেকআপ আছিলে। প্ৰথমতে দৰা ঘৰত গৈ পাৰ্টি মেকআপটো কমপ্লিট কৰিলোঁ আৰু তাৰ পৰা স্কুটিৰে জাষ্ট ওলাই আহিছিলোঁ। আধা বাটতে মোৰ কি হ'ল হঠাৎ নাজানো, স্কুটিৰ ষ্টাৰ্ট বন্ধ হৈ পৰিলে। কোনো কাৰণতে মোৰ স্কুটিটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। তেনে এটা চিটুৱেশ্যনত মানে মই কি কৰোঁ কি নকৰোঁ মোৰে কাম কৰা নাছিলে একদমেই। আৰু সেইখিনি সময়তে মই গেৰেজত ফোন কৰিলোঁ। গেৰেজত যিহেতু মেকানিক নাছিলে, তেওঁ দেৰিকৈ আহি পাব বুলি ক'লে আৰু মোৰ বেছি মানে টেনশ্যন হৈ গ'ল। তেনেতে মই আকৌ কইনা ঘৰত ফোন কৰিলোঁ, কইনাক গোটেইখিনি কথা ক'লোঁ, এনেকুৱা চিটুৱেশ্যন এটাত পৰিছোঁ। তাৰপাছত কইনাই মানে ইমান ধুনীয়াকৈ বুজি পালে গোটেইখিনি কথা। তেওঁ মানে ক'লে আৰু একো নাই, আপোনালোকে লাহে লাহে আহি থাকক, আমি দৰা ঘৰত ফোন কৰি দিছোঁ, তেওঁলোকে জোৰোণ দিব, অলপ দেৰিকৈ আহিব। আৰু ফাইনেলি 2 ঘণ্টা লেটকৈ মই কইনা ঘৰত গৈ পালোঁ আৰু কইনাৰ মেকআপটো কমপ্লিট কৰিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে কইনাৰ মেকআপ কেনেকুৱা হৈছে তাক নুসুধোঁ, তাৰ সলনি মই কইনাক বহুত ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোকে তেওঁলোকৰ বিশেষ দিনটো সময় আমাৰ কাৰণে পিছুৱাই দিলে, লগতে আমাৰ প্ৰব্লেমখিনিও বুজি পালে। তাৰ কাৰণে বহুত ধন্যবাদ।